হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? মই ভাবোঁ আপোনালোকৰ চবৰ খবৰ ভালেই। আজি আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম চক্ৰপাণি শিল্পী সমাজৰ ভাওনাৰ প্ৰাক মুহূৰ্তত হৈ যোৱা এটি সুন্দৰ সৃষ্টিশীল নৃত্য, য'ত কি আমাৰ প্ৰিয় জুবিনদাৰ ন্যায় বিচাৰি এটি সৃষ্টিশীল নৃত্য আৰু ৰাজীৱ শদিয়াৰ শ্ৰদ্ধাঞ্জলি জ্বলাই এটি সৃষ্টিশীল নৃত্য আৰু আমাৰ অসমৰ প্ৰতিটো জনগোষ্ঠীকে সামৰি এটি ধুনীয়া সৃষ্টিশীল নৃত্য, য'ত আপোনালোকক দেখুৱাম আৰু ইমানেই ধুনীয়া হৈছে ন চাবলৈ, আপোনালোক কোনো একো বাদ দিয়া নাই, চবকে সামৰি সুতৰি এটি ধুনীয়া চিন্তাধাৰাৰে এটি ধুনীয়া সৃষ্টিশীল নৃত্য। তো বলক চাওঁ সৃষ্টিশীল নৃত্যটো। আৰু যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভিডিঅ'টো ভাল পায় তো তেন্তে লাইক কৰিবলৈ পাহৰি নাথাকিব। তো বলক আমি আৰম্ভ কৰোঁ আমাৰ ভিডিঅ'টো। তো বলক। ৰ'ব বন্ধুসকল, আপোনালোকক আৰু এটা কথা কোৱাই নহ'ল যে আমাৰ এই সৃষ্টিশীল নৃত্যটোতেই আপোনাৰ জয়মতীৰ কাহিনীভাগ অকণমান চমু অংশ দেখুওৱা হৈছে আপোনালোকক। আৰু সেই লাষ্টৰ যোনকণ আপোনাৰ জয়মতীক শাস্তি দিয়া যোনটো চিনটো, সেইটো কি ক'ম আৰু মই ভিডিঅ'টো কৰি থকা অৱস্থাতে মোৰ গা নোম শিয়ৰি গৈছে আৰু বহুত ভাল লাগিল চাই। তো ব'লক আপোনালোকে চাওক দেই। জয় জয়তি সমবেত অনু দৰ্ভ ইন্দু পলাশী তালাৰ তৰফৰ পৰা জ্বলাইছো অশ্ৰদ্ধা প্ৰণিপাত। লগতে চক্ৰপাণি সাংস্কৃতিক গোষ্ঠীৰ প্ৰমুখ পৰ্বকৰ্তালৈ জনাইছো প্ৰতিষ্ঠা দিৱসৰ হস্তে শুভেচ্ছা। জয়তু চক্ৰপাণি সাংস্কৃতিক গোষ্ঠী, জয়তু ভাওনা সংস্কৃতি। আমি আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ প্ৰয়াস নৃত্যালয়ৰ পৰিচালিকা প্ৰয়াসী বৰাৰ পৰিচালনা আৰু পৰিকল্পনাৰে কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত অসমীয়া নপুৰণি গীতৰ সমাহাৰেৰে এখনি গীতি নাচ নাটিকা। ইয়াত অজানিতে লৈ যোৱা ভুল ত্ৰুটিসমূহৰ বাবে আমি আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী। এয়া আমি আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ
প্ৰতিবাদী সত্তাৰ পৰিধি তহঁতে বুজি নাপাবি। মই নদীৰ পৰা সাগৰলৈ যাব পাৰোঁ, সাগৰৰ পৰা নদীলৈ ঘূৰিও আহিব পাৰোঁ। মাথোনৰ ৰং সলনি হ'ব, পানীৰ সোৱাদ সলনি হ'ব। পাৰে পাৰে এৰি থৈ যাম অকল বালি বালি আৰু বালি। অসমৰ সাৰ্থক জুবিনদাৰ কণ্ঠৰে নিগৰিত এটি গীতৰ কলি। মৃত্যু যদি শিল্প হয়, মৃত্যু কিদৰে সুলভ, মৃত্যু এতিয়া সহজ। সঁচাই মৃত্যু জানো ইমান সহজ? হয়, তাৰে প্ৰমাণ দিলে জুবিনদাই। একবিংশ শতিকাৰ জন্মনি ৰঞ্জনৰ পৰা বৰ্তমানৰ টিকটকৰলৈকে হাজাৰটা গান শ্ৰোতাৰ মাজলৈ উপহাৰ দি যোৱা হিয়াৰ আমঠু জুবিনদা আৰু আমাৰ মাজত নাই। সেয়েহে আজি আমাৰ এই নৃত্য অনুষ্ঠানটি শিল্পীগৰাকীলৈ শ্ৰদ্ধা জনাই তেখেতৰ নামত উৎসৰ্গা কৰি তেখেতৰ এটি গীতৰ মাজলৈ যাম আহক। অন্ধ আকাশ ক্ৰুদ্ধ বতাহ গ্ৰস্ত ৰাতিৰ স্তব্ধ জোনাক অন্ধ মনৰ বন্ধ কোঠা হিংস্ৰ প্ৰেমৰ মুক্ত প্ৰকাশ মুকুতি আজি ৰাখো দিশহাৰা হৈ ৰয় দিশে দিশে চলে মাথো মৃত্যুৰ মৃত্যু মৃত্যু যদি শিল্প হয়, মৃত্যু কিদৰে সুলভ, মৃত্যু এতিয়া অন্ধ শাসন ভণ্ড শাসক অন্ধলোভৰ নগ্ন যুঁজত অন্ধ শাসন ভণ্ড শাসক অন্ধলোভৰ নগ্ন যুঁজত জীৱন মৰণৰ স্বপ্ন বাহক মগ্ন বিভোৰ অন্ধ সুখত ক্লান্ত জীৱনজি ক্লান্ত দিশকাজি ক্লান্ত জীৱনজি ক্লান্ত দিশকাজি দুচকু ধৰে মাথো শান্তি মুক্ত হোৱাৰ সপোন দেখি হোৱাত কিমান বাকী জীৱন দিয়াৰ ক্ষমতা লোকাৰ জীৱন লোৱাৰ ক্ষমতা অপাৰ জন্ম লোৱাৰ অৰ্থ বিশাল অৰ্থ মহাকাশ শিশুৰ মুখৰ হাঁহি কেতিয়াকে ঘূৰি আহি শিশুৰ মুখৰ হাঁহি কেতিয়াকে ঘূৰি আহি বাতৰি মনব
সজনা মানৱ প্ৰেমৰ মূৰ্ত প্ৰকাশ মুকুতি আদি আহি দুচকুত খাৰে ৰয় বুকুৱে বুকুৱে কয় হাঁহি দীৰ্ঘ সিদিনালৈকে মঞ্চে মঞ্চে দপদপাই থকা অসমৰ সুযোগ্য সন্তান তথা বিপ্লৱী কণ্ঠৰ অধিকাৰী প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়া ককাইদেউলৈ শ্ৰদ্ধা জনাই তেখেতৰ এটি গীত আগবঢ়াইছে। উঠিছে বীৰ বিৰঙী ৰক্ত স্নানৰ মন জাতিৰ পিঠিত মৰম সংকট অন্ধ জনগণ তেজত উঠিছে বীৰ বিৰঙী ৰক্ত স্নানৰ মন জাতিৰ পিঠিত মৰম সংকট অন্ধ জনগণ কানপুৰে গছকিছে ৰংপুৰ কানপুৰ জাতিভালে অসমীয়াৰ মন অন্ধ সেনাৰে কিৰণ জিকিৰি সেমেকি উঠিছে ক্ষণ অন্ধ সেনাৰে কিৰণ জিকিৰি সেমেকি উঠিছে ক্ষণ তেজত উঠিছে বীৰ বিৰঙী ৰক্ত স্নানৰ মন জাতিৰ পিঠিত মৰম সংকট অন্ধ জনগণ। ৰ'বচোন ৰ'ব, পাহৰিছোৱেই নহয়, আমাৰ গাঁৱৰ
ডাউৰি ককা কাঞ্চত ঢোল লৈ দেশী বিদেশী ঢোলৰ চাপৰত ঘুমঘুমাই থকা গণশিল্পী মঘায়ুজে দেৱৰ কথা। আহকচোন তেওঁৰ জীৱনক লৈ গীতিকাৰ সুৰকাৰ লোকনাথ গোস্বামী দেৱৰ কণ্ঠত প্ৰাণ পাই উঠা এটি গীতৰ মাজলৈ। মগাই বোলে ধুৰৰ মাত ধিমি ধিলা সোণৰ সন্নে লাগে মোক মাটিৰে সজা। মগাই বোলে ধুৰৰ মাত ধিমি ধিলা সোণৰ সন্নে লাগে মোক মাটিৰে সজা। ৰাধাই বোলে মুখৰ কথাত নহয় প্ৰভূতি নেথাকিলে নিষ্ঠা আৰু আদৰ সমতি। জানি তুমি খুদে পথে প্রযুক্তি দেখাও মগাই বলে ঢোলৰ মাত ধিমি ধিন্দাও। এই মগাই বলে ঢোলৰ মাত ধিমি ধিন্দাও সোণৰ সন্নে লাগে মোক মাটিৰে সজা। Hare
বিহু আমাৰ প্ৰাকৃতিক সাহস। সেই বিহু চেৰ পেলাই কোনো কামেই সাফল্যমণ্ডিত নহয়। আহকচোন আমি সকলোৱে উপভোগ কৰোঁ এটি সুন্দৰ বিহু নৃত্য। সংস্কৃতিক প্ৰেমী ৰাইজ, আহি আমি উপনীত হৈছোহি গীতি নাচ নাটিকাৰ শেষ মুহূৰ্ত তথা বুৰঞ্জী পাতত লিপিবদ্ধ হোৱা জয়মতীৰ চৰিত্ৰৰ আধাৰত নিৰ্মিত কৰা এটি কৰুণ দৃশ্য। আহক আমি উপভোগ কৰোঁ আজি আমাৰ আকৰ্ষণীয় মুহূৰ্ত জয়মতী। মরণ
বুকুৰ মনৰ পাৰি পাৰি ফুৰি চাকি জাৰি পাৰি বুকুৰ জাৰি সাজিলে স্মৃতিৰ দেৱালৰ সুৰভি আমি কুতৰি দেখো পুৰিলে নিজকে কৰি ঘোরারে মনৰ গৰিমা আজি উলিয়ে কলসিত বুলে বিলু জয়া নাই জয়া এয়াই আছিল অসমৰ বুৰঞ্জীৰ পাতত সোণালী আখৰেৰে লিপিবদ্ধ কৰা এটি বাস্তৱ তথা সঁচা কাহিনী। যিগৰাকী নাৰীয়ে
নিজৰ স্বামীৰ জীৱন বচাবলৈ গৈ নানা যন্ত্ৰণা সহ্য কৰি নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি প্ৰাণ বিসৰ্জন দিছে। সেয়াই আছিল অসমৰ জীয়াৰী সতী জয়মতী। হে নাৰী, তুমি মহান, তোমালৈ শত কোটি প্ৰণাম।